হেল্ল' বন্ধুসকল, মই এতিয়া আজি আপোনালোকক নেমু গছৰ কলম দেখাম। এইটো মই নেমু গছৰ কলম দিছিলোঁ এমাহ আগতে। এতিয়া সুন্দৰকৈ আহিছে, এইটো শিপাবিলাক আহিছে, চাব পাৰে। এতিয়া মই কাটিম, এইটো ধুনীয়াকৈ গুৰিত কাটিম। হৈছে এইটো এইটো চাব পাৰে, সুন্দৰকৈ শিপাবিলাক ওলাইছে। এই শিপা ওলাইছে। মই ইয়াক কলম দিয়া 1.5 মাহমান হ'ল। এইটো পোক আহিছে, এইটো কলমবোৰ আহিছে। এইটো চাওক, কি সুন্দৰকৈ গজালি ওলাইছে। এইবোৰ শিপা কি সুন্দৰকৈ ওলাইছে। মই এমাহ আগতে ইয়াক কলম দিছিলোঁ, সুন্দৰকৈ ওলাইছে। সুন্দৰকৈ ওলাইছে এইটো। এইডাল গছ ইয়াক মই এতিয়া ৰোপণ কৰিম। এতিয়া মই আৰু এডাল কাটিম, আৰু এইটো দিছিলোঁ ইয়াতে কলম। এইটো এতিয়া সুন্দৰকৈ হৈছে। এইটো মই কাটি ল'ম ইয়াতে। আৰু এইটো এটা দিছিলোঁ, এইডাল মই এতিয়া কাটিম। কাটিলোঁ। আৰু এইডাল এতিয়াতো নেমু লাগি আছে। ইয়াতে মই কলম দিছিলোঁ, এইটো কাটিম। ইয়াতে এইটো কাটি ল'ম। এইবাৰ পুলি, এইবাৰ মই কলম দিয়া এমাহ 1.5 মাহমান হ'ল। এইটো এটা হৈছে খুব ধুনীয়া, এই গজালি ওলাইছে। এইডাল সুন্দৰকৈ গজালি মেলিছে। এইডালো এমাহ মাটি গোবৰ দি কলম কৰিলে ইয়াৰ পৰা পুলি পোৱা যায়। এইডাল আৰু সুন্দৰ হৈছে। গজালি আহিছে। নেমুৰ কলম। মই এইবাৰ 4ডাল পুলি কলম দিছিলোঁ। চাৰিটা এতিয়া সুন্দৰকৈ হৈছে। এইটো চাব পাৰে, 4ডাল ডালৰ পৰা মই সুন্দৰ ডাল
চিলেক্ট কৰিছিলোঁ আৰু সেইমতে চাৰিটা ডালৰ পৰাই মই এতিয়া কলমটো এতিয়া মই ছাকচেছ বুলি ক'ব লাগিব। মোৰ এইটো এমাহ আগতে দিয়া কলম হয় এইটো। এই আমাৰ এই নেমু গছৰ পুলি, ইয়াৰ পৰাই মই কলম দিছিলোঁ ঘৰৰে। সুন্দৰকৈ ৰোপণ এয়া কলমৰ পৰা আনি কিনে এতিয়া আমি ৰোপণ কৰিলোঁ মই গাছবিলাক। সুন্দৰ হৈছে এতিয়া। এই পলিথিনবোৰ বজাৰত পায়, কিলো 150 টকাকৈ, 1 কিলোত 100টা মান উঠায়। সুন্দৰকৈ মই অলপ পানী দিছোঁ। কাটিং নেমুৰ পুলি এইবোৰ মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ। কাটিং নেমুৰ পৰা কেনেকৈ হৈছে এইবোৰ। ইয়াক এতিয়া মই আৰু 2 মাহ 3 মাহ বা 6 মাহ পিছত, এবছৰ পিছত ৰোপণ কৰিলেও কথা নাই। এইটো এনেকুৱা নেমু, এনেকুৱা